এইফালে আজি ৰাতিপুৱাৰ ভাত সাজ চাওকচোন। এই ডাঙৰ এচকল মাছ, এইফালে ঔটেঙা আৰু মাছ, ভোট জলকীয়া বনাই লৈছোঁ, ঢেকীয়া আলু ভাজি, এইফালে মটৰ ৰঙালাও আলু, আকৌ লগতে এইফালে গাজৰ, বিট আৰু চাটনি। মাছ আৰু ঔটেঙা কোনে ৰৈ থাকিব পাৰে বাৰু। আৰম্ভ কৰি দিওঁ তেনে ভাত সাজ খাবলৈ। চাই থাকক ভিডিঅ'টো শেষলৈকে। হ'লগৈ আৰু ভাতকেইটা খাই। আপোনালোকে মোক খোৱা ভিডিঅ' চাই ভাল পায়নে, ৰেচিপি ভিডিঅ' চাই কমেণ্ট কৰি জনাবচোন।